আজিৰ কবিতাৰ শিৰোনাম নিশিগন্ধা তোমাৰ মৰমেৰে। নিশিগন্ধা তোমাৰ মৰমেৰে মোৰ বুকুত এজোপা ৰঙা গোলাপ ফুলে নীৰৱে। ৰংবোৰ সৰে আকাশে বতাহে, ৰংবোৰ চৰে আচলে আচলে। গাঁৱত শাৰী শাৰী এজাৰ, বাটৰ কাষে কাষে কৃষ্ণচূড়াৰ ফুল। তুমি কি ভাল পোৱা নিশিগন্ধা, এজাৰ নে কৃষ্ণচূড়া? মোৰ প্ৰিয় তুমি, মোৰ প্ৰিয় ৰং তুমি। তুমি চালে মোলৈ কৃষ্ণচূড়াৰ পাহিবোৰ জিৰ জিৰকৈ বতাহত সৰে। তুমি অহাৰ বাটবোৰ ৰংচঙীয়াকৈ কোন নঘৰী প্ৰেমিকে সজাই ৰাখে। তুমি বাৰু জানানে, খোজবোৰ তোমাৰ মাটিত পৰেনে? কিতাপৰ মাজত কোন কাহানী বাই এপাহ গোলাপ ৰুইছিলোঁ, তুমি দিয়া তোমাৰ হাতৰ। পুৰণি হলেও স্মৃতিৰ সুবাসে আজিও ৰাখিছে জীপাল কৰি। নপানীৰ বৰষুণ জাক এইমাত্ৰ আহিছে, টোপালবোৰ কম, চিঞৰ বাখৰবোৰ বেছি। এজাৰৰ পাহিবোৰ বৰষুণত সৰিলে কাৰ কি ক্ষতি? নিশিগন্ধা তোমাৰ মৰমেৰে মোৰ বুকুত এজোপা ৰঙা গোলাপ ফুলে নীৰৱে নীৰৱে। ধন্যবাদ।